মই আজি আহিছো আসামিজ ৰাইটাৰ চেনেললৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব লগতে শেয়াৰ লগতে লাইক কৰিবলৈ নাপাহৰিব সুস্মিতাৰ হৈতে আজি আপোনালোকৰ আগলৈ আহিছো গতিকে প্লিজ ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব নাপাহৰিব লাইফৰ আটাইতকৈ বেড এক্সপেৰিয়েন্স কি তোমাৰ আটাইতকৈ বেয়া লগা অভিজ্ঞতা বহুত আছে এতিয়া যদি মই তোমাৰ জৰিয়তে যদি ক'বলৈ যাওঁ নহয় একদম এপাউট হ'ব আৰু ধাৰাপাত বুলি তাৰ ভিতৰত মানে এটা যিটো মানে তোমাক একেবাৰে বেয়া আচ্ছা সেই মুহূৰ্তত মোৰ মনত পৰিছে তোমাৰ উজনি অসমৰ এখন ঠাই তাত মই মঞ্চত গীত পৰিৱেশন কৰিছিলোঁ বিহু মঞ্চৰ কথা কৈছোঁ দেই তাত অকণমান মই শাৰীৰিকভাৱে অসুস্থ হৈ আছিলোঁ কাৰণ মই কণ্টিনিউ তোমাৰ সেই তেতিয়া 5 দিন আছিলে মানে 1 2 3 4 5 এনেকৈ তোমাৰ 14 15 16 17 18 এনেকৈ থাকে নহয় চুজ আছিলে তেতিয়া 18ৰ ডেটত মোৰ আছিলে উজনি অসমৰ মই জেগাটোৰ নাম নকওঁ এতিয়া বেয়া হ'ব পালে সেই তাত মই শ্ব' কৰি থকাৰ অৱস্থাত মানে ইমান বেছি জ্বৰ মই মোৰ ঘূৰাই পৰি গৈছোঁ গান গোৱাৰ সময়খিনিতে গোটেই মানুহখিনি বহুত প্ৰথম অৱস্থাত ভালেই আছিলে খুব ধুনীয়াকৈ সহায় সহযোগিতা কৰিছে মানে খুব বেছি জ্বৰ আৰু গা চা বেয়া হৈ গৈছে কণ্টিনিউ কৰি আছোঁ তাৰপাছত ধুনীয়াকৈ আকৌ মোক কোচ ছিংগাৰজনে অকণমান কণ্টিনিউ কৰি লৈ গ'ল তাৰপিছত মই গালোঁ আকৌ মই আহিলোঁ গোটেই মহিলাসকল আছিলে যুৱতীসকল আছিলে কিছুমান ডেকা ল'ৰা ইমান ধুনীয়াকৈ নাচিছে সহযোগ কৰিছে ইমান ধুনীয়া হৈছে শ্ব'খন কিন্তু দেখিছোঁ যে পুৱাৰ ভাগৰলৈকে কি হৈছে কিছুমান ডেকা ল'ৰাই মানে কয় যে অৰ্ধ উলংগ বুলি কয় যে তোমাৰ জিন্স পিন্ধি আছে আৰু কেঞ্চি নাই মানে উকা গাটোৱে মানে পূৰা নাচি আছে মানে মই দেখা পাইছোঁ এয়া কি হৈছে কমচে কম তোমাৰ 80জনমান ল'ৰা তেনেকৈ যে তোমাৰ নাচি আছে সেই বস্তুটো এজনী ছোৱালীৰ আগত কিমান বেছি লাগিছে সেই সময়খিনি তুমি ভাবিছোৱা গতিকে লগে লগে মই তেতিয়াই ষ্টপ কৰিছোঁ প্ৰগ্ৰেমটো ষ্টপ কৰি লগে লগে কৈছোঁ যে নাই মই আৰু প্ৰগ্ৰেম কৰিব নোৱাৰোঁ কাৰণ এনেকুৱা অশ্লীল হৈছে কিবা অশ্লীল হৈছে মই শ্ব' কৰিব নোৱাৰোঁ গতিকে মই ষ্টপ কৰিলোঁ তাৰপিছত কি হ'ল তেওঁলোকে আমাৰ এগ্ৰিমেণ্টত যিমান টকাৰ এগ্ৰিমেণ্ট হৈছিলে তাৰ কিছু সংখ্যক দিবলৈ থাকিলে তেওঁলোকে দিয়া নাছিলে যে নহয় তেওঁ পৰিৱেশন কৰিব লাগিব তেওঁ কিয় কৰিব নোৱাৰে আমি মাতি আনিছোঁ তেওঁ কিন্তু আমি কৈছোঁ যে নাই এইটো অৱস্থাত কেনেকৈ কৰে আপোনালোকৰ মানে অৰ্ধ নগৰ অৱস্থাত মই এনেকৈ পাৰফৰ্ম কৰিব নোৱাৰোঁ তাৰপিছত বস্তুটো ইমানে তৰ্কাতৰ্কিলৈ গ'ল যে একদম থানা পাব লগা হ'ল গতিকে সেইবিলাক কিছুমান বেড এক্সপিৰিয়েঞ্চ বুলি ক'ব লাগিব লাইফৰ আৰু আছে নামনি অসমৰ ফালেও কিছুমান জেগা আছে যোৱা বছৰ নহয় তাৰ বছৰ এটা অভিজ্ঞতা হৈছিলে গাই আছোঁ কিছুমান এনেকুৱা ধৰণৰ গীত ৰিকুৱেষ্ট কৰিছে যিবোৰ গীত মই জানো কিন্তু মই গাব নোৱাৰোঁ মানে জানো এনেকুৱা কণ্ঠশিল্পীৰ গীত কণ্ঠশিল্পী বুলি ক'লে ভুল হ'ব গীত ৰিকুৱেষ্ট কৰিছে মই গাবই নোৱাৰোঁ কিন্তু জানো মই শুনিছোঁ কিন্তু সেই নোগোৱাৰ কাৰণে মানে যি অশ্লীলতা মানে আমি কিনি আনিছোঁ পইচা দি গাবই লাগিব গোটেই নিশা গান গাবই লাগিব পিছত এনেকুৱা হৈছে আমাক মঞ্চৰ পৰা নামিবই দিয়া নাই আমাৰ কোনো মিউজিচিয়ান ছিংগাৰ কাকো নামিব দিয়া নাই মানে কমিটিখনে যে নাই গাবই লাগিব তাৰপিছত লগে লগে আমি থানাত ফোন কৰিলোঁ এনেকৈ এইবিলাক মানে এইবোৰ মানে এই মুহূৰ্তত যদি সোধা বেড এক্সপিৰিয়েঞ্চ বুলি ক'লে এইটোৱে ক'ব লাগিব এইবিলাকে আৰু বহুত আছে বহুত কথা আছে পিছত ক'ম আৰু ভাল লগা মুহূৰ্ত যেতিয়া সংগীতৰ লগত জড়িত হৈ আছোঁ যেতিয়া মই মঞ্চত গীত পৰিৱেশন কৰোঁ আৰু যেতিয়া প্ৰগ্ৰেমটো ভাল হয় ৰাইজে বহুত ভাল পায় সেই মমেণ্টখিনি বহুত বেছি ভাল লাগে আৰু ভাল লগা মুহূৰ্ত বুলি ক'লে তেনেকুৱা বহুত আছে বহুত বছৰ আগতে এজন খুব বয়সস্থ আদিবাসী আছিল তেখেত আছেনে নাই বা ক'ৰ হয় কি মই একো নাজানো কিন্তু মঞ্চৰ পৰা নামি অহাৰ পাছত তেখেতে মোক মানে এনেকৈ মানে মা বুলি কৈ পেলাই 10 টকা এটা দিছিল 10 টকা এটা দিছে কৈছে তই বহুত আগত যাবি তো এইবিলাক বস্তু বহুত ভাল লাগে মানে সেই মুহূৰ্তত মই এনেকুৱা লাগিছে কান্দো নে হাঁহো এই যে মানে সেইবিলাক খুব ভাল লগা মুহূৰ্ত মানে এতিয়াও বহুত ক্ষেত্ৰত পাওঁ আৰু
আৰু এটা কওঁ তুমি সুধিছা যিহেতু আৰু এটা কওঁ ভাল লগা মুহূৰ্ত মই লাষ্ট ইয়াৰ এখন বিহু মঞ্চত গীত পৰিৱেশন কৰিছিলোঁ মৰিগাঁও নবাখৰবাৰী ৰংগমঞ্চ মৰিগাঁৱৰ তাত মানে তেওঁলোকে শ্ব'টো ইমান বেছি ভাল পাইছে অনুষ্ঠানটো আৰু তেওঁলোকে জাপি এই আছে ওপৰ জাপি খালৈ এনেকে মোক পিন্ধাইছিলে ইমান ভাল লাগিছিলে আৰু শ্ব' শেষ হোৱাৰ পিছত মানে তেওঁলোকে এগ্ৰিমেণ্টৰ বাকী থকা টকাখিনি তেওঁলোকে ধুনীয়াকৈ বঁটা এখনত তামোল পাণৰ সৈতে টকাখিনি দি ওপৰত ধুনীয়াকৈ মানে গামোচা এখন দি এনেকৈ আগবঢ়াই পৰাই সেৱা কৰিছিল সেই বস্তুটো যে ইমান বেছি ভাল লাগিল মানে ধুনীয়াকৈ সেৱা কৰিছোঁ তেওঁলোকে কৈছিল বাইদেউ আপুনি দুটকামান অৰিহণা দি দিয়ক ইমান বেছি ভাল লাগে ভাল লগা মুহূৰ্ত সেইবিলাক তাৰপিছত মানে এতিয়া এনেকুৱা হ'ল সেই ঠাইখিনিৰ লগত মোৰ একদম ঘৰুৱা নিচিনা হৈ গ'ল তেওঁলোকে ফোন কৰি থাকে যে কেতিয়া আহিবা আমি হাঁহ মাংস বনাম বা মাটিমাহ বনাই খুৱাম এনেকুৱা সেই বস্তুটো ভাল লাগে মানে মৰম পালে এই মঞ্চত যে আমি গীত পৰিৱেশন কৰোঁ খুব বেছি আদৰ সাদৰ পালে আৰু যেতিয়া মঞ্চত ভাল পায় মানুহে তেতিয়া ভাল লাগে বহুত বেছি ভাল লাগে সেইবোৰ থাকি যায় মনত থাকি যায় আৰু মৰিক জোকোৱা নাম কি বাৰু আগতে কি বুলি স্কুলৰ দিনত বা কলেজৰ দিনত কিবা নাম দি জোকাইছিলে নেকি তোমাক ইছৰাম কলেজৰ কথাটো তুমি নুসুধিবাই যে মোৰ মাৰ য'ত ঘৰ মোৰ মাৰ ঘৰ চাবুৱা মোৰ মাৰ ঠাইখিনিত মোক মানে চিম্পি বুলিয়ে মাতে চিম্পি মোৰ নিকনেম চিম্পি আৰু মোৰ যিহেতু উজনি অসমৰ কাকপথাৰ তোমাক অলৰেডি ক'লোঁ কাকপথাৰত মোৰ দাদাবিলাকে মোক মাইনা বুলি মাতে মোৰ এজন দাদা আছে তেওঁ মোক চিম বুলি মাতে আৰু কেতিয়াবা চিমু বুলি মাতে তাৰপিছত ভগাই দিছে তাৰপিছত মোৰ এগৰাকী কলেজৰ মেম আছিলে তেখেতে মাতিছিলে মনময়ূৰী মই সুধো বাইদেউ বহুত দিন সুধিছোঁ বাইদেউ আপুনি মনময়ূৰী বুলি কিয় মাতে তুমি পখিলা নিচিনা উৰি থাকা যে সেইকাৰণে ভাল লাগে তেনেকুৱা আছিলে আৰু নাম ভাইটিয়ে মোক মাতে এনেই চিম্পি বা বুলি মাতিব লাগে কিন্তু সি মোক নাম দিছে চিন্দো মানে চিম্পি টু চিন বাইদেউ দো চিন্দো আচ্ছা কি মানে জুকটাকৰ ভাঙি দিছে একদম আৰু দেউতাই মা বুলি মাতে নাম বহুত আছে তেনেকুৱা জুকোৱা নাম কি আছে মানে কিবা বুলি জুকাইছিলে নেকি জুকোৱা বুলি একচুৱেলি মই আগতে তোমাৰ কলেজৰ যিটো 5 বছৰ পঢ়িছোঁ HS ফাৰ্ষ্ট ইয়েৰৰ পৰা গ্ৰেজুৱেশ্যন লোৱালৈকে এই 5 বছৰ মোৰ মানে একোডাল বেনি গাঁঠি গ'ল সেই 5 বছৰ বিশ্বাস কৰা এটা দিনো মানে মই এনেকে খোলাকে বা একোচাকে খোলাকে কেতিয়াও জীৱনত মানে মই আপোনালোকক জনাওঁ কেতিয়াও মই বান্ধি পোৱা নাই আৰু সেই 5 বছৰ এটা দিনো মিছ হোৱা নাই সেই 5 বছৰ মোৰ এই ওপৰৰ পৰা একোচাকে বেনি গঠাডাল মোৰ মায়ে গাঁঠি দিছে সদায় একদম মানে তাৰপাছত এদিন কি হ'ল যেতিয়া ৰেগিং চলি আছিলে দেই কলেজত এদিন কি হ'ল মই দুগোচাকে বেনি গাঁঠি গ'লো মায়ে ক'লে ধুনীয়া লাগিছে এনেকৈ যোৱা বেনিটো মই গাঁঠিব নাজানো মায়ে গাঁঠি দিয়ে ৰেগিং কৰোঁতে মোক সুধিছে যে তুমি দেখোন সদায় একোচাকৈ বেনি গাঁঠি আহা আজি কিয় দুকোচাকৈ বেনি গাঁঠি আহিছা মই ক'লো ভয়তে মানে মোৰ অৱস্থা বেয়া হৈ গৈছে মই চোৱা নাই মানে যিজনে মোক ৰেগিং কৰিছে মই কৈছোঁ মোৰ এনেকৈ ভাল লাগিছে সেইকাৰণে দুগোচাকে বেনি গাঁঠি নাহিবা দেই নহ'লে তোমাক জোকোৱা নাম চাম দি দিম সদায় একোচাকে বেনি গাঁঠি আহিবা তেনেকৈ তোমাক ভাল লাগে তাৰপিছত সদায় একোচাকে আৰু যোনে ৰেগিং কৰিছিলে তেওঁ পিছত বহুত ভাল বন্ধু হ'ল কিন্তু অতি দুখেৰে জনা যে তেওঁ বৰ্তমান নাই আমাৰ মাজৰ পৰা তেখেতে এটা এক্সিডেণ্টত তেখেত ঢুকাইছে গতিকে জোকোৱা নাম বুলি নহয় সেই চবেই জানে এতিয়াও জানে মানে একোচাকে বেনি গঠা এই ময়ূৰী এনেকৈ চবেই জানে মানে একোচাকে বেনি অকল ময়ে গাঁঠিছিলোঁ আৰু এই 5 বছৰ এই 5 বছৰ বেনিটো থাকিলে আৰু মই কলেজত পঢ়ি থাকোঁতে আটাইতকৈ বেয়া লগা ছাবজেক্টটো কি আছিল মইতো তোমাক অলৰেডি কৈছোঁ মই মেথছ বিৰাট বেছি বেয়া পাওঁ মেথছ আৰু ছায়েন্স মই অকণমান দুৰ্বল এই দুটা ছাবজেক্টত গতিকে এই দুটা ছাবজেক্ট বিৰাট বেছি বেয়া পাওঁ ঠিক আছে আৰু মই তোমাৰ আটাইতকৈ মানে 1 to জেডৰ ভিতৰত A to জেডৰ ভিতৰত তোমাৰ আটাইতকৈ মানে ভাল লগা এলফাবেট কোনটো অবভিয়াছলি এম হ'ব ময়ূৰী আৰু মোৰ ভাইটিৰ নাম মিখান্ত এম মোৰ দেউতাৰ নাম মদন দত্ত এম কিন্তু মানে মা এন নিজৰা ওচৰে পাজৰে এমটো ভাল লাগে আৰু এটা কথা কওঁ তোমাক এটা কথা কি জানা এছটো বেয়া নালাগে সুস্মিতা চিম্পি এছটো বেয়া নালাগে আৰু কি হয় জানা মোৰ এই এছ বা এম এই দুটা শব্দৰ লগত কিবা এটা মিল আছে মানে ধৰা এতিয়া এম লগা আখৰৰ কোনোবা মানুহ যদি লগ পোৱা নহয়
তেতিয়া মোৰ খুব সোনকালে বন্ধুত্বটো হৈ যায় যেনেকে আমাৰ এতিয়া যোনে কেমেৰা কৰি আছে শ্বহীদুল্লাহ এছ তেওঁ মোৰ খুব ভাল দাদা তেওঁ আমাৰ কেমেৰা বেকত আছে দেই আনি আছো সুস্মিতা এছ ফৰ সুস্মিতা গতিকে এছ হওক বা এম হওক এই দুটা শব্দৰ যিবোৰ মানুহ আছে মোৰ খুব সোনকালে ৰাহি জোৰা বুলি কয় যে ৰাহি জোৰা খুব সোনকালে মিলে আটাইতকৈ তোমাৰ বেয়া লগা ছিংগাৰ কোন অসমৰ হওক বা অসমৰ বাহিৰ আটাইতকৈ যাৰ গান তুমি শুনিলে মানে একদম মানে কাণখন বন্ধ কৰিব মন যায় নাই তুমি সেইটোতো মোক নুসুধিবা জানিব লাগিব নাই একো নাই আমি এইটো জানিব লাগিব আটাইতকৈ বেয়া বুলি ক'লে মানে অভিয়াছলি মই নিজৰ কথাই ক'ব লাগিব কাৰণ চোৱা যেতিয়া এটা গীত আমি কৰোঁ তাৰপিছত যেতিয়া শুনাৰ পিছত এইটোৱে ফিল হয় যে এইখিনি ঠাইত দেখোন আৰু বেছি ভেৰিয়েশ্যন দি গাব পাৰিলোঁ হয় বা এইখিনি বেয়া হ'ল নেকি আকৌ আৰু বেছি ভালকে গাব পাৰিলো সেই বস্তুটোৱে থাকে গতিকে এই বেয়া ছিংগাৰ বুলি ক'লে অভিয়াছলি মোৰ নিজৰ কথাই ক'ব লাগিব নিজৰ গীতসমূহত মই এতিয়াও যদি ভাবোঁ এই ভুলবিলাকতো থাকেই নিজৰ কাৰণেতো সদায় ভুলবিলাক থাকিব সেইকাৰণে সেই বস্তুটো যিমান পাৰোঁ নেক্সটত মানে শুধৰাবলৈ চেষ্টা কৰোঁ আৰু কৰি যাওঁ কিন্তু কেতিয়াও নুসুধিব বেয়া ছিংগাৰ কোনে ক'ব লাগিছিলে ঠিক আছে মই তোমাক এটা বস্তু দেখাব দিম দুটামান চেলফি প'জ আচ্ছা যিটো মোৰে বেছিকৈ দিয়ে মানে মই এতিয়া সকলো চাব বিচাৰিব যে মোৰে দুটামান চেলফি প'জ কেনেকে মই যে যেনেকে এতিয়া বহি আছো মই তেনেকে একদম কেমেৰাটো লৈ পেলাই এনেকেই তোলো আৰু দেই জানানে এই কোনোবাই যে তোলে একদম পাউট কৰে যে মোক একদম শ্বুট নকৰে বুলি মই ভাবো আৰু তুমি দেখিছানে আজিলৈকে তেনেকুৱা ফটো মই এটাও নাই একদম নাই মই নিজে তুলি চাওঁ তুমিতো জানাই মই ফটো তোলাত কিমান বেছি এক্সপাৰ্ট মই তুলি চাওঁ যে বেয়া লাগে নাই একদম লগে লগে ডিলিট কৰোঁ কিন্তু এই এংগলটোৱে মোৰ বেছি মানে ভাল লাগে আৰু